এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল, মোৰো ভাল। আজি মই ভেজ পোলাও ৰেচিপি এটা লৈ আহিছোঁ। মইনো কেনেকৈ ভেজ পোলাও বনাওঁ তাকে মই দেখুৱাম, ভিডিঅ'তে একেলৈ চাই থাকক। প্ৰথমে মই এটা কুকাৰ লৈছোঁ, তাত মই ৰিফাইন তেল অলপ দি লৈছোঁ আৰু 3টা তেজপাত দিম, 2টা লং আৰু 2টা ইলাইচি দি ল'ম। সৰু সৰুকৈ কাটি লোৱা গাজৰ, বিন আৰু পিঁয়াজ দি দিম। এইখিনি মই অলপ টাইম ভাজি ল'ম। আপোনালোকেনো কেনেকৈ পোলাও বনায় জনাবচোন কমেণ্ট কৰি। এইখিনি 2 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াত মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট মই 2 চামুচ দিম। এতিয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া মই 1 চামুচ জিৰাৰ গুড়ি দিম আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম। এইখিনি মোৰ 4 মিনিটমান ভজা হৈ গ'ল। এতিয়া মই চাউলখিনি দি দিম। চাউলখিনি মই অলপ টাইম ভাজি ল'ম। এতিয়া মই ইয়াত 2 চামুচ ঘিউ এড কৰিম। আৰু মই ঘিউখিনিৰ লগত চাউলখিনি 2 মিনিটৰ কাৰণে আৰু ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিব। মই ইয়াত নিমখ এড কৰাটো দেখুৱাবলৈ পাহৰি থাকিলোঁ। এতিয়া মই ইয়াত পানী এড কৰিম। পানী বহুত বেছি দি নিদিব, পোলাওত অলপ পানী কমকৈ দিব লাগে। চাউলখিনি ডুব যোৱাকৈ অলপ ডুব যোৱাকৈ পানী দি দিলে হ'ল, বহুত বেছি দি দিব নালাগে। এতিয়া মই ঢাকনখন লগাই পোলাও হ'বলৈ দিম। আৰু মই এটা চিটি মাৰিলেই গেছটো বন্ধ কৰি দিম। আমাৰ পোলাও হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাবচোন। যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।